নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোমিওপেথিৰ জনক কোন তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দিয়া আছে স্যামুৱেল হানিমেন হোমিওপেথিৰ জনক হৈছে স্যামুৱেল হানিমেন অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে আটাইতকৈ সক্ৰিয় ধাতু কি তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন চি দিয়া আছে পটাছিয়াম অপশ্যনত উল্লেখ কৰা মতে আটাইতকৈ সক্ৰিয় ধাতুবিধ হৈছে পটাছিয়াম অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ আৱিষ্কাৰকৰ নাম কি অপশ্যন এ অলেৰডক অপশ্যন বি ভন হেলমণ্ট অপশ্যন চি গেৰিষ্টন ৱক অপশ্যন ডি মেভিল ডেল এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দিয়া আছে ভন হেলমণ্ট কাৰ্বন ডাই অক্সাইড গেছৰ আৱিষ্কাৰকৰ নাম হৈছে ভন হেলমণ্ট অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অধাতু মৌল বুলি কাক কোৱা হয় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে কাৰ্বন অধাতু মৌল বুলি কাৰ্বনক কোৱা হয় অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো অণুজীৱই মানুহৰ দেহত হেপাটাইটিছ বি ৰোগৰ সৃষ্টি কৰে অপশ্যন এ বেক্টেৰিয়া বি ভেকুৰ চি ভাইৰাছ অপশ্যন ডি প্ৰটোজোৱা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দিয়া আছে ভাইৰাছে মানুহৰ দেহত হেপাটাইটিছ বি ৰোগৰ সৃষ্টি কৰে অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে আটাইতকৈ গধুৰ মৌলবিধৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে ইউৰেনিয়ামে হৈছে আটাইতকৈ গধুৰ মৌল অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে কোনবিধ গেছক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় কোনবিধ গেছক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় অপশ্যন এ হিলিয়াম বি আৰ্গন চি নিয়ন অপশ্যন ডি মিথেন এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি আছে মিথেন গেছক নিষ্ক্ৰিয় গেছ বুলি কোৱা হয় অপশ্যন ডিটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে নাইট্ৰজেন গেছৰ আৱিষ্কাৰকৰ নাম কি নাইট্ৰজেন গেছ কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দি আছে ডেনিয়েল ৰাদাৰফৰ্ড নাইট্ৰজেন গেছৰ আৱিষ্কাৰকৰ নাম হৈছে ডেনিয়েল ৰাদাৰফৰ্ড অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে ৰসায়নৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে এণ্টনি লেভেচিয়াৰ ৰসায়নৰ পিতৃ বুলি এণ্টনি লেভেচিয়াৰক কোৱা হয় অপশ্যন এটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অক্সিজেন গেছৰ আৱিষ্কাৰকৰ নাম কি অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দি আছে জোচেফ প্ৰিষ্টলিয়ে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনটো গেছ আটাইতকৈ পাতল গেছ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে হাইড্ৰজেন গেছ হৈছে আটাইতকৈ পাতল গেছ অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে হাইড্ৰজেন গেছৰ আৱিষ্কাৰকৰ নাম কি তলত উল্লেখ কৰা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে হেনৰি কেভেণ্ডিছ হাইড্ৰজেন গেছৰ আৱিষ্কাৰকৰ নাম হৈছে হেনৰি কেভেণ্ডিছ অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে চকুৰ মণিটো প্ৰকৃততে এখন কি লেন্স ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দি আছে উত্তল লেন্স চকুৰ মণিটো প্ৰকৃততে এখন উত্তল লেন্স অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনবিধ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্ৰটোজোৱাৰ বাহক অপশ্যন এ মাইকী এনফিলিছ মহ বি মাখি অপশ্যন চি পঁইতাচোৰা অপশ্যন ডি পখিলা এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে মাইকী এনফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী প্ৰটোজোৱাৰ বাহক অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ
পিছৰ কুৱেশ্যনটো হৈছে চকুৰ মায়পিয়া দুখ আঁতৰাবলৈ চশমাত কি লেন্স লগোৱা হয় তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে অবটল লেন্স চকুৰ মায়পিয়া দুখ আঁতৰাবলৈ চশমাত অবটল লেন্স লগোৱা হয় অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দি আছে গ্ৰেফাইট গ্ৰেফাইটে হৈছে কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থা অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ খাৰিফ শস্য অপশ্যন এ বুট বি মটৰ চি ঘেঁহু অপশ্যন ডি ধান এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দি আছে ধান ধান হৈছে এবিধ খাৰিফ শস্য অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে গাখীৰ দৈ হোৱাত সহায় কৰা অণুজীৱবিধ কি তলৰ কোনবিধ অণুজীৱই গাখীৰ দৈ হোৱাত সহায় কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অপশ্যন চি দি আছে লেক্টোবেচিলাছ গাখীৰ দৈ হোৱাত সহায় কৰা অণুজীৱবিধ হৈছে লেক্টোবেচিলাছ অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে যক্ষ্মা ৰোগ কিহৰ পৰা বিয়পে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দি আছে বায়ু যক্ষ্মা ৰোগ বায়ুৰ পৰা বিয়পে অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে এচিড আৰু পাৰাৰ বিক্ৰিয়াত কি সৃষ্টি হয় অপশ্যন এ কাৰ্বন আৰু হিলিয়াম অপশ্যন বি জেনন আৰু ৰেয়ন অপশ্যন চি চেনি আৰু পানী অপশ্যন ডি পানী আৰু নিমখ এই প্ৰশ্নটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে প্লিজ এই প্ৰশ্নটোৰ উত্তৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনেধৰণৰ প্ৰশ্ন উত্তৰৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'য়ে আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ